এইটো চলি আছে হাগ্ৰামা যেতিয়ালৈকে থাকিব মই ভবাত চাগে ইউনিটিটো নহ'ব কিন্তু BPF সকলো নেতা নেত্ৰীসকলে UPPL আৰু BPF লগত আলোচনাৰ মাধ্যমেৰে এটা নতুন সমাজ গঢ়াৰ সহায় কৰিবৰ কাৰণে তেওঁলোকে ইচ্ছুক যিয়ে নহওক তেওঁলোকৰ কাৰণে দৰ্জা সদায় খোলা হাগ্ৰামা চাহাবৰ কাৰণে দৰ্জা খোলা যদি আহে কিন্তু মই জানো হাগ্ৰামা কেতিয়াও আহিব নোৱাৰে সব কাউন্সিলত আমাৰ কাৰণে কোনো হেঙাৰ কোনোবাই হুন তেনেকে কোনো নাই BTC 35,84,000 ভাৰতীয় নাগৰিকে আজি একগোট হৈছে যে বিকল্প ৰাস্তা শান্তিৰ দূত হিচাপে UPPL দল শান্তিৰ সমন্বয়ৰ দূত হিচাপে UPPL দল ঐক্যতাৰ দূত হিচাপে UPPL দল সেইটো বিকল্প ৰাস্তা হিচাপে বাছি লৈছে কোনবা কংগ্ৰেছ BJP BPF আমাৰ কাৰণে ফেক্টৰ নহয় জ্ঞাত বেল এণ্ড ব্লক জন্ম হোৱাৰ পাছত কোনোবাই যদি নন প্ৰটেক্টেড কমিউনিটি ইয়াত সোমাইছে তেওঁলোকৰ মাটিৰ অধিকাৰ নাপায় কিন্তু মই কোৱা কথা নহয় আইনে কোৱা কথা ঠিক তেনেকৈ 2003 চনৰ পাছত BTAD একৰ্ডৰ পাছত কোনোবা ব্যক্তিয়ে যদি BTAD আহিছে তেওঁৰো মাটিৰ অধিকাৰ নাই যাৰ ফলত হাগ্ৰামাই মোক 2008 চনত আহিছে বুলি মিছা মানে বদনাম যাচি পেলাই মোক ইলেকশ্যন কৰিব লাগে খেদিব লাগে বুলি তেওঁলোকে মানে কথা কৈ আছে তেওঁৰতো আৰু কোনো হেৰিয়ে নাই ভিজনো নাই মিছনো নাই গতিকে সেইবোৰ কথাই ক'ব এটা কথা স্পষ্ট আমি আইনৰ ওপৰত নিৰ্ভৰ কৰি সকলো ভাৰতীয় নাগৰিকক মাটিৰ অধিকাৰ দিয়া হৈছে আৰু দি আছে আৰু ভৱিষ্যতে দিব ইলেকশ্যনৰ কথা নাই কোনোবাই ক'ব পাৰে যে বড়োসকলৰ মাটিটো অনাবড়োসকলক দিছে সেইটো মানে কেতিয়াও সত্য নহয় আইনে কেতিয়াও নকয় প্ৰটেক্টেড লেণ্ড টু প্ৰটেক্টেড কমিউনিটি সকলৰ কাৰণে হয় আৰু নন প্ৰটেক্টেড কমিউনিটি যদি তেওঁলোক ইয়াত ইনভলভ আছে তাহানি প্ৰটেক্টেড লেণ্ড হিচাপে প্ৰতিষ্ঠা হোৱাৰ পাছত বা ডিক্লাৰেশ্যন হোৱাৰ আগৰ পৰাই তেতিয়া তেওঁলোকৰ মাটিৰ সমস্যা তাত নাথাকিব আমি থকালৈকে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলে থকালৈকে BTCত কাহানিও ইলেকশ্যন নহ'ব অসমত কি চিন্তা কৰিছে ভাৰতত কি চিন্তা কৰিছে যদিও ভাৰত আৰু অসমৰ এটা অংগ হয় কাউন্সিলটো এইটো হ'ল এটা ট্ৰান্সফাৰ ছাবজেক্ট কাউন্সিল স্পেচিয়েলি কাউন্সিল স্পেচিয়েল কাউন্সিলৰ আমাৰ এটা কেৰেক্টাৰিষ্টিক্স থাকে এই কেৰেক্টাৰিষ্টিক্সৰ ওপৰত নিৰ্ভৰ কৰি আমি চলাই আছোঁ তাক কাকবাক ধান কাকবাক পঠান বছৰ কাৰণে আমাৰ সময় নহয় এইটো হ'ল PGR আৰু VGR আমাৰ চৰকাৰে PGR আৰু VGRৰ মাত্ৰ কমিউনিটি লেণ্ড ব্যক্তিগত হিচাপে 1 বিঘাকে দিয়া আমি আৰম্ভ কৰিছোঁ তাত কোনোবা 300-400 বিঘা কোনোবা জমিদাৰে দখল কৰাৰ কথা আহিব নোৱাৰে গতিকে 1 বিঘাকে সকলো ব্যক্তিকে সকলো ভাৰতীয় নাগৰিককে আমি VGR হ'লেও আমি মাটিৰ পাট্টা প্ৰদান দিয়াৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আৰু বৰ্তমান হৈ আছে আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিম কিয়নো আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL দলে ইলেকশ্যনৰ আগত দুটা প্ৰতিশ্ৰুতি দিছিল ইয়াৰে মন্ত্ৰ দুটা আছে এটা মন্ত্ৰৰ শান্তি সমন্বয় ঐক্যতা আন এটা মন্ত্ৰটো হ'ল আমি BTCত সকলো জাতি জনগোষ্ঠীক ভূমিহীনৰ পৰা মুক্ত কৰোৱা এই দুটা মন্ত্ৰৰে আমি শাসনভাৰত আহিবলৈ সক্ষম হৈছিলোঁ আৰু কথা দিয়া মৰ্মে আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL দলে UPPL চৰকাৰে আজি শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই সমন্বয় কৰিবলৈ সক্ষম হৈছে ঐক্যতাৰ পথত আমি সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ 17 বছৰত আপুনি চাওক হাগ্ৰামাৰ দিনত 1,623টা ফেমিলিকে মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছে আপুনি চাওক BJPয়ে প্ৰায় 70 বছৰ এই BTC কি কয় আমাৰ 70 বছৰলৈ 65 বছৰ 60-65 বছৰ অসমখন শাসন কৰিছিল কিন্তু কংগ্ৰেছে থকা সত্ত্বেও কংগ্ৰেছে 70 বছৰমান থকা সত্ত্বেও আমাৰ অসমৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ পৰা নাই আৰু আমি যেনেকৈ অনুভৱ কৰিছিলোঁ অসমত আমাৰ পৰীক্ষা নাই নেকি বুলি ঠিক তেনেকৈ হাগ্ৰামাৰ দিনতো অনাবড়োসকলে তেনেকৈ ভাবিছিল যে অনাবড়োসকলৰ কাৰণে সুৰক্ষাৰ স্থান BTCয়ে নহয় বুলি কৈ আছিল বা আন্দোলন কৰিছিল কিন্তু সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ পাছত সম্পূৰ্ণ সকলো জাতি জনগোষ্ঠীক 26টা জাতি জনগোষ্ঠীক সামৰি পেলাই এটা নতুন প্ৰজন্মক লৈ আমি নতুন এটা সমাজ গঢ়িবলৈ সক্ষম হৈছোঁ যাক আমি BTR সমাজ শান্তিৰ সমাজ বুলি ক'ব পাৰিম